গুড এম চি ফ্ৰেণ্ড, এতিয়া বৰ্তমান মই আজি উপস্থিত হৈছোঁ আজি যোৰহাট জিলাত এনে এটা ভিতৰুৱা গাঁৱত, যিটো গাঁও আপুনি জানি আচৰিত হ'ব। আজি আপোনাৰ যি হুলালবাৰী চাহ বাগিচা। চ' আজি এনে এজন আমি লিডাৰক আমি লগ কৰিবলৈ গৈ আছোঁ, যিজন নেকি আজি খুব কম সময়ৰ ভিতৰতে আজি আপোনাৰ যি IMC নেটৱৰ্ক বিজনেছ আজি ষ্টাৰ্ট কৰিছিলে আজি, আৰু তেখেতে আজি আপোনাৰ এখন স্কুটি নিজে আজি IMCৰ মাধ্যমত আজি তেখেতে ল'বলৈ সক্ষম হৈছে। চ' আপুনি ছাৰ, তো ছাৰ আপোনাৰ গুড নেমটো হয়। তো ছাৰ আপুনি যি স্কুটি এচিভ কৰিছে, আপোনাৰ যি এই বিজনেছ আপুনি ষ্টাৰ্ট কৰা কিমান দিন হৈছে আপোনাৰ? ছাৰ মোৰ বিজনেছ প্ৰায় ছমাহমান হৈছে লাইফৰ কাৰণে মই ল'ব পাৰিছোঁ। বঢ়িয়া। আৰু মোৰ মানে যিখিনি যোনে মোক এই ৰাস্তাটো দেখুৱালে মই এনেকৈ এটা স্কুটি ল'ম থেংক ইউ ছাৰ। তো ছাৰ ভৱিষ্যতত আপোনাৰ যি সপোন আপুনি আশা কৰে নে ইয়াৰ পৰা বাস্তৱ হ'ব বুলি? মই বহুত আশা কৰিছোঁ, কিন্তু আশা কৰাৰ কাৰণে মই আজি এই কম সময়ৰ ভিতৰত মই গ্ৰেট। তো থেংক ইউ ছ' মাছ। তো আজি আপোনালোকে দেখি পাইছে যে আজি আমাৰ যিহেতু দামোদৰ ছাৰ ইয়াত উপস্থিত আছে, এনেকৈ এজন লিডাৰ যি আপোনাৰ কম সময়ৰ ভিতৰতে আজি আপোনাৰ এনেকৈ নতুন নিউ ব্ৰেণ্ডেড আজি আপোনাৰ যি আপোনালোকে স্কুটি দেখি পাইছে আজি এচিভ কৰিছে। আজি আমি জানি বহুত আনন্দিত হৈছোঁ। আজি আমি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ যে ছাৰে এনেকৈ নিজৰ কৰ্মৰ মাধ্যমত নিজৰ সপোনবোৰ ড্ৰিমবোৰ পূৰা হওক। আৰু যি IMCৰ আমাৰ যি মেনেজমেণ্ট ডক্টৰ অশোক ভাটিয়া ছাৰ আৰু আমাৰ সত্যম ভাটিয়া ছাৰকো ধন্যবাদ দিছোঁ। এই ছিষ্টেম আজি বনোৱাৰ দৰে আজি বিভিন্ন নিবনুৱাৰ আজি যি ল'ৰা ছোৱালী আছে তেখেতে আজি এই মাধ্যমত আজি ছিষ্টেমৰ মাধ্যমত আজি বিভিন্ন আজি ইনকামৰ পথ পাইছে। চ' থেংক ইউ ছ' মাছ ছাৰ। গুড IMC।